পুনৰ কেইটামান কেঁচা সোণৰ ডিজাইন লৈ মই ৰিজুৱে আপোনালোক আটাইকে মোৰ চেনেল ৰিজুজন বিৰজলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু যদিহে আপোনালোকে মোৰ চেনেলৰ নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে গৈ ছাবস্ক্ৰাইব বাটনটো টিপি বেল আইকনটো দবাই দিব নাপাহৰিব লগতে যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যিকোনো কুৱেৰিৰ বাবে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকৰ অৰ্ডাৰ প্লেচ কৰাৰ কাৰণে মোক কণ্টেক্ট কৰিব মোৰ কণ্টেক্ট নম্বৰটো 8486317001 নম্বৰটো মই আপলোড কৰিছোঁ আপোনালোকে নোট ডাউন কৰি কল কৰি বা হোৱাটছএপ কৰি আপোনালোকৰ অৰ্ডাৰবোৰ কনফাৰ্ম কৰিব পাৰিব এতিয়া ডিজাইনখিনি চাওক প্ৰথমতে মই এইটো ডিজাইন দেখুৱাওঁ এইটো হ'ল লাষ্ট এটা ভিডিঅ'ত মই ইয়াৰে যিটো এক্সট্ৰা লাৰ্জ ভাৰ্চন হয় সেইটো মই দেখুৱাইছিলোঁ বহুতে মানে সৰু বিচাৰিছিলে তো এইটো মই এতিয়া দেখুৱাইছোঁ এইটো মিডিয়াম চাইজ হয় 3500ত মই এইটো চেল কৰি আছোঁ এইটো কমপ্লিট পিয়ৰলি চিলভাৰ বেছ হয় এইযোৰ ইয়েৰিং হ'ব তলত ঝুল আছে কমপ্লিট ব্ৰাইডেল লুক এটাও আছে আৰু যিকোনো পাৰ্টিৰ কাৰণে আৰু যিকোনো বয়সৰ মহিলাৰ কাৰণে ভাল হয় বস্তুটো জাপি ডিজাইন হয় লগতে এইটো দেখুৱাইছোঁ মেজবিৰি এইটো নৰ্মেল চাইজৰ মেজবিৰি ডিজাইন হয় লগত মই ইয়াৰিংযোৰ টপ ৰাখিছোঁ যাতে যিকোনো পাৰ্টিত পিন্ধিব পাৰে আপোনালোকে হেঙিঙো ল'ব পাৰিব এইটো 3000ৰ আণ্ডাৰত পৰিব তাৰপিছত মই আৰু এটা ডিজাইন দেখুৱাইছোঁ এইটো হ'ল 5 পিচ জোনবিৰি দি পেলাই মই এটা গলপতা বনাইছোঁ এইটো বৰ্তমান বহুত ডিমাণ্ডত আছে কমপ্লিট কেঁচা সোণৰ হয় লগত এইযোৰ ইয়াৰিং হয় ইয়াত মই গোটেইখিনি ৰেড কালাৰ ষ্ট'ন লগাইছোঁ আপোনালোকে মন ইচ্ছা কৰিলে মানে গ্ৰীণ ব্লু বা ব্লেক বা তেনেকুৱা মাল্টি কালাৰ কৰি পেলাই ষ্ট'ন কালাৰটো ল'ব পাৰিব এইটো আপোনালোকৰ 4000 হ'ব এইটো ছেট আৰু লগতে আৰু এটা ছেট দেখুৱাইছোঁ এইটো জেঠিপতা গলপতা ডিজাইন এইটো চকাৰ টাইপ হয় এইটো ডিঙিত লাগি থাকিব আৰু এইটো খুব ধুনীয়া হয় এটা ছেট পিন্ধিলেই যথেষ্ট হৈ যায় এইযোৰ ইয়াৰিং হ'ব হেঙিঙত আছে আপোনালোকে বিচাৰিলে টপতো বনাই ল'ব পাৰিব আৰু নেকলেছ হিচাপেও যদি বনাব খোজে তেনেকৈও বনাব পাৰিব আপুনি মোৰ অৰ্ডাৰ কৰিব কল কৰি বা হোৱাটছএপ কৰি তেতিয়া মই আপোনাক নেকলেছ ডিজাইনতো বনাই দিব পাৰিম এইটো আপোনাৰ আহিব 4500ৰ পৰা ষ্টাৰ্ট হয় এইখিনি ডিজাইন মই দেখুৱাইছোঁ লগতে আৰু এটা দেখুৱাইছোঁ দুগদুগী ছেট দুগদুগীটো বিগ চাইজো আপুনি পাব এইটো মই নৰ্মেল চাইজটো ৰাখিছোঁ নৰ্মেল চাইজটো মই খুব ভাল পাওঁ ৰেডত আছে এইটো আপোনাৰ আণ্ডাৰ 3000 আহিব লগত মই ইয়াৰিংযোৰ টপ ৰাখিছোঁ এইযোৰ আপোনালোকে বিচাৰিলে হেঙিঙতো বনাই ল'ব পাৰিব তো আজি মই এইখিনি ডিজাইন আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ কেঁচা সোণৰ কমপ্লিট পিয়'ৰ চিলভাৰ বেছ ডিজাইন যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰক আৰু এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব বাটনটো দবাই পেলাই বেল আইকনটো দবাই দিব নাপাহৰিব লগতে ইয়াতে মই মোৰ ফোন নম্বৰটো আপলোড কৰিছোঁ আপোনালোকে নোট ডাউন কৰি পেলাই আপোনালোকৰ অৰ্ডাৰখিনি দিব পাৰিব কল কৰি বা হোৱাটছএপ কৰি থেংক ইউ